Looking up at the moonlight, lost in time. Look what we've been through, yeah. I'm not over you. Looking up at the moonlight, lost in time. Look what we've been through, yeah. I'm not over you. স্বাগতম জানাচ্ছি আজি বন্ধনে না করে আজ আমরা সত্যতা বহিব লগা তিনিজন ব্যক্তিকে আমি প্রথমতে চিনাকি কৰি দিম এতে আমি চিনাকি কৰিছো এয়া হল আমাৰ প্ৰথমজন ব্যক্তি পুলক দাস আৰু এয়া আমাৰ দ্বিতীয়জন ব্যক্তি মৃদুল ডেকা আৰু লগতে আমাৰ তৃতীয় নম্বৰ ব্যক্তিজন আছে আমাৰ মানৱ দাস এওঁলোকক আমি আজি স্বাগতম জনাইছো আমাৰ কমিউনিটি আমাৰ যিসকল ইয়াত আছে আমি তিনিজনৰ যিজনে শুদ্ধ উত্তৰ দিব পাৰে তেওঁ আমাৰ প্ৰথমতে আমাৰ হটচিটত বহিব পাৰিব এতিয়া প্ৰশ্নটো হ'ল যে আমাৰ অসমৰ প্ৰধান গুটখাজাতীয় বস্তুটো কি আপোনাৰ অপচন থাকিব বিমল কমলাবচন হৰপল শিখৰ এতিয়া তিনিজনৰ মাজত যিজনে প্ৰথম উত্তৰ দিব পাৰে শুদ্ধ উত্তৰ তেওঁ আমাৰ আজি হটচিটত বহিব পাৰিব মই গেলা জানো বেলেগ একো নাই গেলা যদি নহয় নাই শিখৰ আৰু আপোনাৰ মতে কমলাবচন এতিয়া আমাৰ শুদ্ধ উত্তৰ দিছে আমাৰ মানৱ দাসে তেওঁ আমাৰ আজি প্ৰথম হটচিটত বহিব Bista bla 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 bla. Habe. আপনি যে আল্লাহ আইলে যে কোন ভরে করব বলি আপনি যে পয়সাটা লাভ করব আপনি কি করব প্রথমত এই মই হালুয়া গাল কিনবা লাগবো এই আজি আপনারা সব দিন জিকিয়া ভেন্দি গিলা কিবি আছে ল ঠিক আছে বাৰু মই লৈ থৈ দিম লাব বা বহুত জানে গালিয়া আই ভাল পাবো ঠিক আছে বাৰু তেতিয়াহ'লে আপোনাক মই এটা প্ৰশ্ন সুধোঁ প্ৰথম আমাৰ যে বৰ্তমান অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি এতিয়া আমাৰ বৰ্তমান অসমৰ অসমৰ ডাঙৰ সমস্যা আপোনাৰ কাৰণে অপচন আছে তাত আপুনি চাব পাৰে এক নম্বৰ আছে ধৰ্ষণকাৰী দ্বিতীয়তে আছে বানপানী আৰু তৃতীয়তে আছে মদাহী আপোনাৰ তাত স্ক্ৰীনত দেখাই দিয়া আছে আপুনি তাত চুজ কৰক টিপি দিব লাগব নেকি কৰে তাত টিপি দিয়ে কিবা কৰে কৰি থাকক এই চিন্তাত তো মোৰ মতে আটাও নাহলতে এই ধৰ্ষণকাৰী তুই দিয়াও যা তালা লগাই দিওঁ কি তালা তালা মানে এইটো আমাৰ চিষ্টেমটো কেনেকুৱা যে আপুনি যিটো প্ৰশ্নৰ উত্তৰ দিব তাত যোনটো আপোনাৰ থাকিব সেইটোত আমি এটা মাৰ্ক কৰি কেনে এইটো তলা লগাই দিওঁ অৰ্থাৎ আপোনাৰ কুৱেশ্যনটো হয় উত্তৰটো সেইটো বস্তু আপুনি পইচা পাম পইচা পাব আপুনি ৫,০০০ টকা পাব লগ আপোনাক সেইখন দি দিম লগাই দিয়া ঠিক আছে বাৰু তালা লগাই যায় আপুনি এক নম্বৰ তলা লগাইছিলে লগাইছো ধৰ্ষণকাৰী শুদ্ধ উত্তৰ আপুনি লাভ কৰিছে ৫,০০০ টকা আপোনাক লৈ যাব বেংকত দি দিব লগ লগ দি দিব কৃষ্ণ সেইটো আমি থৈ দিয়ক এতিয়া আমি দ্বিতীয় প্ৰশ্নলৈ আহিম দ্বিতীয় প্ৰশ্নটো আছে যে আমাৰ অসমৰ আটাইতকৈ কম দামী সুৰা কি আপোনাৰ টিভি স্ক্ৰীনত আছে প্ৰথমতে আছে আপোনাৰ গেলা দ্বিতীয়তে আছে ৰাম আৰু তৃতীয়তে আছে নাম্বাৰ 1 এই তিনিটাৰ ভিতৰত আপুনি এটা চুজ কৰক আপোনাৰ স্ক্ৰীনত দিয়া আছে এই তিনিটা অপচন আপুনি চুজ কৰক কোনটো হয় ইয়াৰে তুই হ'ব দিয়া যে তালা লগাই দিওঁ এ লগা যি লগা শিকলা তালো লগাই চাওঁ ঠিক আছে বাৰু এক নম্বৰ তালা লগাই দিয়ক শুদ্ধ উত্তৰ দিছে আপুনি লাভ কৰিছে ১০,০০০ টকা চব্জিৰ টেনচন কম দাম ঠিক আছে বাৰু চলি গিয়ে ভাল পাব তামাম ১০,০০০ টকা ইনকাম ভাইটি অ ভাইটি এই চব্জি লৈ যাওক নহ'লে বেয়া হৈ যাব যাওক বনাব দিবা লৈ যাওক দেখা শ্বেয়াৰৰ নাম কি হট শ্বেয়াৰ বুলি কৈছিল কি এটা মস্ত পাহৰি গলো গৰমো কৰিব পাৰি আপোনাৰ এতিয়া আহিছো তৃতীয় প্ৰশ্নটোলৈ অসমৰ আটাইতকৈ ডাঙৰ নদী কি আপোনাৰ হাতত আছে তিনিটা অপচন এক নম্বৰ অপচন আছে পুঠিমাৰী দ্বিতীয়তে আছে গংগা আৰু তৃতীয়তে আছে ব্ৰহ্মপুত্ৰ আপোনাৰ স্ক্ৰীনত দিয়া আছে তিনিটা অপচন আপুনি চুজ কৰি দিয়ক এইটো হ'ব কিন্তু আপোনাৰ ১৫,০০০ টকা আপুনি গৰু হালৰ লগতে আৰু হেৰি কিনিব পাৰিব
আপোনাৰ পত্নীৰ কাৰণে এটা ভাল লগা বস্তু কিনিব পাৰিব ইয়ে চিৰি দিলে কথা নাই ৰ'ব চিৰি আমাৰ চিৰি চখ নাই হয় নেকি ঠিক আছে বাৰু ভাল কথা আপুনি চুজ কৰক যিকোনো এটা মাৰো মাৰি দিয়ক টিপু চিপি দিয়ক কৃষ্ণ ব্ৰহ্মপুত্ৰ এইটো আপোনাৰ ৰং এনচাৰ দিলে এইটো আপোনাৰ আপুনি এইটো ৰং এনচাৰ দিলে আপুনি যে প্ৰথমতে 10,000 টকা এটা পাইছিলে তাৰ পৰা আপোনাৰ 5,000 টকা এটা কাটা হ'ব ইয়াৰ পৰা কৈছে কিয় দিম আপুনি যে ৰং এনচাৰ দিলে তৃতীয়টো সেইকাৰণে আপোনাৰ 5,000 টকা এটা কাটা যাব মই চিৰিৰ মুখ কেনেকে ঢকা পাইছে চিৰি কেনেকে মুখ দিব এইটো আপোনাৰ প্ৰব্লেম এইটো মোৰ আগত কৈ লাভ নাই পইচা লাগবো মোক মই নাগে নাযাওঁ আজি বাৰু সেইটো আপুনি কৈ লাভ নাই মইতো একো কৰিব নাযাওঁ আমি কলি আছো নেকি নাযাওঁ মই ঠিক আছে বাৰু আপুনি এটা কাম কৰক আপুনি 5,000 টকাটো ঘৰত লৈ যাওক তাৰ আপুনি যি পাৰে কৰি ল'ব নম্বৰাও নাপাওঁ এতিয়া আপোনাক মই বিদায় দিব লাগিব আমাৰ যিহেতু আৰু পাৰ্টিচিপেট আছে সেই আপোনাক এতিয়া মই বিদায় দিছোঁ আৰু আহিম আপুনি যাব পাৰে আৰু আহিম কিন্তু নেক্সট টাইম আৰু আহিব আৰু চেপন বদলাব ঠিক আছে বাৰু আপুনি কষ্ট কৰি দিলে মোক এতিয়া আমাৰ দ্বিতীয়জন পাৰ্টিচিপেট আহিব পুলক দাস তেওঁক আমি হট চিটলৈ নিমন্ত্ৰণ জনাইছোঁ আমন্ত্ৰণ জনাইছোঁ মোৰ নাম স্যার আপোনাক দেৰিকৈ মাতিম অলপ আপুনি পইচাটো ফাটক আপোনাক আজি স্বাগতম জনাইছো আমাৰ কোনবনেকা পৰৱৰ্তীলৈ লগতে আমাক মই তোমাক এটা প্ৰথম প্ৰশ্ন সুধিম যে আপুনি যে আজি এই পইচাটো পাব ধৰা যিটো শুদ্ধত্ব দিব তাৰ পৰা যিটো পইচা পাব আপুনি কি কৰিব বন্ধন আছে উজ্জীৱন আছে হয় নেকি ঠিক আছে বাৰু এডুকেশ্যন এইটো বস্তু কি মই বুজি নাপালো নমস্কাৰ দিছো আপোনালোক অলপ টাইম মনোমান কৰিছো আপোনালোক অলপ টাইম মনোমান ঠিক আছে পিছত দিব লাগিব মোক এ সাদা হাতে মাতো নেবে হ'ব দিয়া কি বুজাম মনত তাৰমানে কি এডুকেশ্যন মানে মইতো বুজি নাপালো বাকী এতিয়া মই বুজি পাইছো উজ্জীৱন বন্ধন এই দুটা বুজি পাইছো এই এডুকেশ্যন বোলাটো কি বস্তু এডুকেশ্যনটো মানে হৈছে কি ঘৰে ঘৰে এফালে পঢ়া শিক্ষিত ল'ৰা ছোৱালী ঘৰে ঘৰে দি যায় এই এডুকেশ্যনটো ল'লো মোৰ চলিব বুলি নাই দিয়কচোন মই পঢ়ো বুলি কৈ ল'লো বছ ঠিক আছে আপোনাক মই ধন্যবাদ দিছো আপুনি যে এই লক্ষ্যটো লোৱা আমাৰ ইয়াত কোন মানে পৰৱৰ্তী চাইছে ঠিক আছে আপোনাক মই প্ৰথম প্ৰশ্নটো সুধিছো জিলেলে জিলেলে গীতটো কোনে গাইছিল আপোনাৰ স্ক্ৰীনত আছে তিনিটা অপচন প্ৰথম অপচন আছে আপোনাৰ ৰনাল্ডো সেকেন্ডটো আছে কি নাম এইটো কোন আছে এইটো আৰু আপোনাৰ তৃতীয়টা আছে মেসি এই তিনিটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব আপোনাৰ স্ক্ৰীনত আছে প্ৰথমত আছে ৰনাল্ডো দ্বিতীয়ত আছে কুমলে আৰু তৃতীয়ত আছে মেসি আপুনি শুদ্ধ তথ্য দিয়ক আপোনাৰ স্ক্ৰীনত আছে নিশ্চয় আপুনি কোনোবা বন্ধু নাইবা কোনো ঘৰৰ মানুহ আছে আপুনি ব্যৱহাৰ কৰক ফোন কৰিব লাগিব ফোন কৰক আপুনি পাইপলাইন আছে স্যার পাবলিক বাড়ি যাইছি ফোন লাগছি স্যার ফোনটো লগে লওক মই অলপ পানী খাই লওঁ স্যার ফোনটো কাটা গ'ল এবাৰ লগাইছো ৰিচিভ কৰিছে স্যার হেল্ল' কৈলাশ নেকি কৈলাশ মানে কি এটা প্ৰশ্ন মই হটচিটত আছো আমাৰ ছাৰৰ লগত বহি আছো মানে প্ৰশ্ন এটা সুধিছে মোক 1 মিনিট টাইম দিছে মোক এই প্ৰশ্নটো উত্তৰটো মই পাৰা নাই মোক কৈ দিব লাগে জিলেলে জিলেলে গীতটো কোনে গাইছিল অপচনত দিয়া আছে তিনিটা ৰনাল্ডো মেসি আৰু অনিল কুম্বলে ৰনাল্ডো নেকি লক কৰি দিও ঠিক আছে স্যার রোনাল্ডো লক কর ঠিক আছে আমি 1 নম্বৰটোত আমি লক কৰি দিছো ৰনাল্ডোটো এতিয়া আপোনাৰ ৰিজাল্ট আহিব ৰং এনসার ইয়াৰ আপোনাৰ যে ৰং এনসার দিছে এইটো আপোনাৰ ভুল হ'ল আপুনি প্ৰথম প্ৰশ্নটোলৈ উত্তৰ দিব নোৱাৰিলে এইটো এটা দুখজনক বিষয় এতিয়া আপুনি মন বেয়া কৰিব নালাগে আপোনাৰ কাৰণে দ্বিতীয়টো প্ৰশ্ন আছে আপুনি ইয়াত শুদ্ধ উত্তৰ দিব দ্বিতীয়টো প্ৰশ্ন আছে যে মহিলাবোৰৰ কাৰণে আটাইতকৈ ফেমাস বেংক কি আপোনাৰ প্ৰথমতে আছে অপচন বন্ধন বেংক সেকেন্ডত আছে আপোনাৰ ষ্টেট বেংক আৰু লগতে তৃতীয়তে আছে উজ্জীৱন এই তিনিটাৰ ভিতৰত আপোনাৰ স্ক্ৰীনত দিয়া আছে আপুনি তাত চুজ কৰি লওক স্যার তু বন্ধন ব্যাংক
ঠিক আছে লক কৰি দিওঁ প্ৰথমটো ঠিক আছে লক কিয়া যায় বন্ধন বেংক এ স্যার বন্ধন মানে মাথা হলা শুদ্ধ উত্তৰ আপুনি লাভ কৰিছে 5,000 টকা যাওঁতে লৈ যাব পাৰিব ঠিক আছে ওই স্যার আপনার ধন্যবাদ জনাইছো আপোনাক আপুনি লাভ কৰিছে 5,000 টকা আৰু লগতে এতিয়া আমি স্যার তৃতীয় গৰাকী ব্যক্তিক আমি মাতিম তেওঁ বহুত হাল্লা কৰি আছে আহাৰ পাৰাই যেনে হাল্লা ও যাদে খাই আপনি দিছে। সিধা মোর এতিয়া পইচা মই লাগিছে তেওঁক মাতিম আপুনি এতিয়া যাব পাৰে বুজাই দিব আপুনি বন্ধন বেংকৰ কথা কৈছে ন অলপ বিষয়ে তাৰে বিষয়ে ক'ব নেকি বন্ধন বেংকৰ বিষয়ে সপ্তাহৰ মূৰত বুধবাৰ বুলি চিৰে গালি পাৰিব ধৰে মানুহ দি কোৱা হৈছে হয় নেকি ঠিক আছে বাৰু সেইকাৰণেতো ফেমাছ বেংক বন্ধন বেংক ঠিক আছে আপোনাক এতিয়া বিদায় দিছো আমাৰ তৃতীয়জন ব্যক্তি বহুত হাল্লা কৰি আছে যেনে অহাৰ পৰাই আমি তৃতীয় ব্যক্তিজনক মাতিছো ধন্যবাদ যাওক, ঠিক আছে নাই নাই হ'ব হ'ব নাই 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 হ'ব এতিয়া আমি তৃতীয়জন ব্যক্তিক আমি আমাৰ হটচিটলৈ মাতিম আৰু তৃতীয়জন ব্যক্তিজন আহিব লাগে মৃদুল ডেকা তেওঁক আমি হটচিটত বহিবৰ কাৰণে অনুৰোধ জনাইছো ইয়াত ইমান খাই পেলাই এটা আহে নাই। আর মান দিদার স্যার আপনি কি বলছেন নাই নাই অলপমান ইয়াৰ লাগে টেনচন খাইছে ঠিক আছে বাৰু স্যার ভয় তুলতে পারি না নোৱাৰে 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 স্যার মই তুলিব লাগে মই আমাৰ যিজন ব্যক্তি আছিল তেওঁলোকক মই প্ৰথম এটা প্ৰশ্ন সুধিছো যে আপুনি যে ইয়ালৈ আহিছে কণমানে কৰপতিত ইয়াত যদি আপুনি পইচা পায় আপুনি কি কৰিব প্ৰথমতে যাওঁতে মই গেলা খাই যাম মোৰ দিলে কম ডাইভ কথা পইচা এনে আনিছো ঠিক আছে বাৰু গেলা লাগে মোক ঠিক আছে বাৰু আপোনাৰ ও দিছা যাব ঠিক আছে লক্ষ্যটো আপোনাৰ ঠিকে আছে ঠিক আছে মই শুরু কৰো আপোনাৰ মই একদম সহজ প্ৰশ্ন সুধিছো আপুনি যেতিয়া বহুত নিচাৰ আছে অসমৰ আটাইতকৈ ফেমাছ চিটি কি আপোনাৰ হাতত আছে তিনিটা অপচন আছে আপুনি স্ক্ৰীনত চাই লওক আপুনি স্ক্ৰীনত চাই লওক প্ৰথমতে আছে হাতীবালা দ্বিতীয়তে আছে ভৈৰৱা আৰু তৃতীয়তে আছে মৰঞ্জনা আপুনি এই তিনিটাৰ ভিতৰত কিবা এটা চুজ কৰক হাতীখোলা হাতীখোলা ঠিক আছে বাৰু হাতীখোলাটোত আমি লগ কৰি দিছো ধন্যবাদ জনাইছো আপোনাক আপুনি লাভ কৰিছে 5,000 টকা আপুনি শুদ্ধ উত্তৰ দিছে এইটো লৈ ল'ব আপুনি এইটো যাওঁতে পইচাটো লৈ যাব 5,000 টকা আছে 5,000 টকা দ্বিতীয় কুৱেশ্যন চলাই আছে গানে কি আনে আপোনাৰ হাতত আছে তিনিটা অপচন আছে অপচন এ আছে পইচা দ্বিতীয়তে আছে চকুৰ পানী আনে আৰু তৃতীয়তে আছে ডেন্স আপোনাৰ বিষয়ে আপুনি কি ক'ব গানে আৰু মালে মোৰ কাৰণে এটা আনে ডেন্সটো ঠিক আছে বাৰু এইটো আমি লক কৰি দিছো ডেন্সটো আমি লক কৰি দিছো লাই লাই ঠিক খাবা খাই শুদ্ধ উত্তৰ দিছে আপুনি শুদ্ধ উত্তৰ দিছে যে আপোনাৰ আপুনি আৰু লাভ কৰিছে এইবাৰ 10,000 টকা তেতিয়া লাগি তিৰেকু মাল খাই দিম আপোনাৰ প্ৰশ্ন এটাটো ধুনীয়া আনসাৰ দি আছে দেই আপোনাৰ মাইণ্ডটো ঠিকে আছে মোটাই হলো মাইণ্ডটো ঠিকে আছে আপোনাৰ মই একো নাখাওঁ ঠিক আছে বাৰু আপোনাৰ মই দ্বিতীয় প্ৰশ্নটোলৈ আহিছো ঝাৰখণ্ড চিনেমাখনত কিমান টকা পাইছিল যেতিয়া ৰিলিজ দিছিল অৰ্থাৎ মুক্তি পাইছিল তেতিয়া চিনেমাখনৰ প্ৰথম দিনা কিমান টকা পাইছিল অপচন আছে আপোনাৰ হাতত 10,000 টকা সেকেন্ড আছে 20,000 টকা আৰু থাৰ্ড আছে 50,000 টকা আপোনাৰ মতে কোনটো হ'ব হিন্দী ফিল্ম পইচা এনে খাম ঠিক আছে বাৰু ঠিক আছে বাৰু আপোনাৰ মই লক কৰিছো 50,000 টকাটো আপুনি যিটো ৰং আনসাৰ দিলে আপোনাৰ বিষয়ে এটা দুখ লগা কথা যে আপুনি যে 10,000 টকা পাইছিলে প্ৰথমতে তাৰ পৰা আপোনাৰ 5,000 টকা এটা কাটা হ'ব মোৰো বেছি আপুনি বুজি চাওক যে আপোনাৰ ইয়াত আমাৰ এটা ৰুল আছে যে ধৰা আপুনি দুটা কুৱেশ্যনৰ এনসাৰ দিলে যদি সেইটো শুদ্ধ হ'ল তাৰপিছত যদি তৃতীয়টো দিয়ে তাৰ পৰা আপোনাৰ এটা পইচা কাটা যায় যিমানে হওক 5,000 হওক 2,000 হওক আপোনাৰ ইয়াৰ পৰা 5,000 টকা এটা কাটা যাব লাগিব নেকি 5,000 হয় আপুনি এতিয়া 5,000 টকাটো লৈ ঘৰত যাব পাৰে হ'ব দিয়ক মই 5,000 টকা মাল খাই দিম ঠিক আছে চিকিউৰিটি
এই লৈ যাওক সিকিউৰিটি নেকি আমাৰ ধেত তেৰি পাহৰি গৈছো চিকিউৰিটি আমাৰ বাজেটতে নাই দুই লৈ যাবা লৈ যা আৰু টকা এটা দিব জিম যাওক জিম এই নাম 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 আচ্ছা আমি সমাপ্ত কৰিম আজি কোন বনেগা কৰৰপতি আমি যিজন তিনিজন ব্যক্তি আছিল আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো আমি এতিয়া সমাপ্ত কৰিম ধন্যবাদ শুভৰাত্ৰি হাই গাইস আমাৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পাইছে তেনেহলে আমাৰ ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ঘণ্টাৰ বটনটো টিপি দিবলৈ নাপাহৰিব Switch it up like